নমস্কাৰ, আপোনালোকে চাই আছে জিলিঙনি অসম এণ্টাৰটেইনড এছাম নৰ্থ ইষ্ট। মই যুঁজুজি চাং শইকীয়া নিয়ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জিলিঙনি অসমৰ প্ৰভাতী আৰতি তথা ভক্তিগীতৰ অনুষ্ঠানত মই আজি আহি উপস্থিত হৈছোঁ পাণবাৰী লক্ষীনাৰায়ণ নামতি দলৰ সন্মুখত। প্ৰিয় দৰ্শক, আহকচোন আমাৰ আজিৰ এই প্ৰভাতী ভক্তিগীতৰ অনুষ্ঠানটিত আধ্যাত্মিকতাৰ এটি সুন্দৰ দিহানামেৰে আৰম্ভ কৰোঁ। আপোনালোকে চাই আছে জিলিঙনি অসম, এয়া অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদন। কৃষ্ণ কৃষ্ণ হৰি ও হৰি ও যমুনাৰ তীৰতে কানাই ধেনু চাৰে সিপাৰৰে পৰা ৰাধাই ডাক দিলে, শুনাহে কলিয়া চপাই দিয়া নাও, শীঘ্ৰে পাৰ কৰা মথুৰালৈ যাওঁ। অ শীঘ্ৰে পাৰ কৰা মথুৰালৈ যাওঁ। ৰাম 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 যমুনাৰ তীৰতে কানাই ধেনু চাৰে সিপাৰৰে পৰা ৰাধাই ডাক দিলে, শুনাহে কলিয়া চপাই দিয়া নাও, শীঘ্ৰে পাৰ কৰা মথুৰালৈ যাওঁ। শীঘ্ৰে পাৰ কৰা মথুৰালৈ যাওঁ। ৰাম নাম মাথাৰে মুকলে চলে, অ সিপাৰৰে পৰা ৰাধাই ডাক দিলে, মোকে পাৰ কৰা বুলি। ঐ মোকে পাৰ কৰা বুলি। হে ৰাম ৰাম যমুনা। আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদনধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম। সিপাৰৰে পৰা ৰাধাই ডাক দিলে, শুনাহে কলিয়া চপাই দিয়া নাও, শীঘ্ৰে পাৰ কৰা মথুৰালৈ যাওঁ। শীঘ্ৰে পাৰ
কৃষ্ণ 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 গোসাঁৰ আছিল চেঙেলী নাও তুলু বুলু কৰে ৰাধাক দেখায়া বঠা তুলি মাৰে কৃষ্ণ কৃষ্ণ বৃন্দাবনে থাকা সদায় কিনো কাঠৰ হয় হয় ভঙা নাৱত উঠি কানাই কিনো পোৱা সুখৰে ৰাম কৃষ্ণৰ আছিল ভঙা নাও হৰি ৰাধা উঠিল তাত। আপোনালোকে চাই আছে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিনোদন ধৰ্মী ডিজিটেল মিডিয়া জিলিঙনি অসম। হৰি ভৰা যমুনা ৰাম ৰাম কৃষ্ণৰ আছিল ভঙা হৰে ৰাধাৰ ঢল গৈছে উপঙিছে হৰে ভৰা যমুনা ৰাম নাৱৰ গৰে ভগৱন্তয় হৰে
কৃষ্ণ কৃষ্ণ হৰি ও